মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ। আজি এই বৃহৎ কবি সন্মিলনত মই এটি স্বৰচিত কবিতা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম হৈছে এক প্ৰেমৰ উপমা। বেদনাৰ নীলা সাগৰৰ ঢৌত জাগ্ৰত হোৱা হৃদয়ৰ প্ৰতিটো স্পন্দনেই আজি খুৱৰিছে মোৰ মন খিৰিকীৰ আঁৰত লুকাই থকা বেদনাৰ জুমুঠি। যেনে অন্তহীন হাবিয়া তোমাক আকৌ উভতাই পোৱাৰ শীতৰ প্ৰতিটো সন্ধিয়াৰ ৰাগীৰ আটাইবোৰ তিতা মিঠা স্মৃতি যেন আজি হৈ ৰ'ল অৱৰুদ্ধ। প্ৰেমৰ বাগিচাত আজি মৰমৰ ফুল নুফুলা হ'ল, সকলো ভাল পোৱাজনী পলকতে ছাই হৈ গ'ল। এতিয়া মোৰ কলিজাৰ কোহে কোহে মাথো এলান্ধুৰ আৱৰণ। তুমি উভতি আহা মোৰ এই অস্তগামী জীৱনক আকৌ জাতিষ্কাৰ কৰা, সকলোকে দিয়া এক প্ৰেমৰ উপমা, এক প্ৰেমৰ উপমা। ধন্যবাদ।